নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি পাটাছাৰকুছিত বজালী জিলাৰ পাটাছাৰকুছি আপোনালোক সকলোকে এই ধৰণে লগ পাই ভাল লাগিছে। আজি বৰপেটা জিলাত আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ জিলা সমিতিখন গঠন কৰা হ'ব। ইয়াৰ পিছত আমাৰ সভা আছে। তাৰ আগতে আমি ভাবিলোঁ আপোনালোকৰ লগত এবাৰ লগ পাই কথা পাতি যাওঁ। কথা পতাৰ কাৰণটো এনেকুৱা যে আগন্তুক কেইটামান দিনত আমাৰ ৰাস হ'ব অসমৰ চাৰিওফালে, আৰু ৰাস সনাতন হিন্দু ধৰ্মৰ অসমীয়া সভ্যতা সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ। যি ধৰণে আপোনালোকে দেখিছে যে পাটাছাৰকুছিত বৃহৎ আকাৰত আমি ৰাস কি ধৰণে পালন কৰোঁ, আমি নলবাৰীত কি ধৰণে পালন কৰোঁ, মাজুলীত কি ধৰণে বা শিৱসাগৰ যোৰহাটত আমি কি ধৰণে ৰাস পালন কৰোঁ, আপোনালোকে সেইবোৰ অনুভৱ কৰিব পাৰে। অতি আচৰিত ধৰণৰ কথা হৈছে যে আমাৰ ধৰ্মীয় অনুষ্ঠানবোৰত সিদিনা গোৱালপাৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘই ধৰ্মীয় অনুষ্ঠানত বৰদৌৰী নাজমলক মাতি লৈ আহিলে, ভৰিত ধৰি সেৱাও কৰিলে। কোনোবা এজন মুছলমান মানুহক আনি আপোনালোকে তাত মান সন্মান দিছে, তাত আমাৰ বেয়া পাবলগীয়া নাই, তাত আমাৰ কটু কথা ক'বলগীয়া নাই। কিন্তু সেই বৰদৌৰী নাজমলে দুদিন আগতে কি বুলি ক'লে, অসমীয়াক বোলে তেওঁ ভৰিত ধুৱাই পানী খুৱাব, মানে সৰ্বভাৰতকে তেওঁ ভাৰতীয় মানুহক ভৰিত ধুৱাই পানী খুৱাব বুলি ক'লে। আৰু সেইজন মানুহক মাতি আনি তেওঁ ভৰিত ধৰি সেৱা কৰিলে, তাৰমানে ভৰিত ধৰি পানী খোৱালে যেন আমাৰ অনুভৱেই হ'ল। এতিয়া কথাটো হ'ল, তদ্ৰূপ ধৰণৰ এটা কাৰবাৰ আপোনালোকৰ পাটাছাৰকুছিতো ৰাস সমিতিখনত আমি দেখিবলৈ পাইছোঁ। আমাক জনাইছে যে কোনোবা ৰফিকুল হক নামৰ এজন ব্যক্তিক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিছে আপোনালোকৰ পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিত। মোৰ ক'বলগীয়া কথাটো এইটোহে, ৰফিকুল হকক আপোনালোকে কি কাৰণত ৰাসৰ দৰে, ৰাস এটা সাংস্কৃতিক অনুষ্ঠান নহয়, যিকোনো সাংস্কৃতিক অনুষ্ঠানত আপোনালোকে কাক কি দায়িত্ব দিছে আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাস হৈছে এক ধৰ্মীয় অনুষ্ঠান, এক আধ্যাত্মিক অনুষ্ঠান। এতিয়া আধ্যাত্মিক অনুষ্ঠান বুলি কোৱাৰ লগে লগে আপোনালোকে ক'ব পাৰে আধ্যাত্মিক চিন্তাত সকলো সমান। হয়, আধ্যাত্মিক চিন্তাত সকলো সমান, কিন্তু ৰাস কেৱল আধ্যাত্মিক অনুষ্ঠানেই নহয়, ৰাস এক ধৰ্মীয় অনুষ্ঠান। আৰু ধৰ্মীয় অনুষ্ঠানত আমি যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ কথা কৈছোঁ, আমি যেতিয়া হৰিদেৱৰ কথা কৈছোঁ, আমি যেতিয়া ভট্টদেৱৰ কথা কৈছোঁ, আমি যেতিয়া দামোদৰদেৱৰ কথা কৈছোঁ, তেতিয়া সেই সমস্ত বৈষ্ণৱ পৰম্পৰাটো, মহাপুৰুষীয়া চিন্তাটো যিজন শংকৰ গুৰুৱে কৈছে যে গৌ হত্যা মহাপাপ, ব্ৰহ্ম হত্যা, তিৰি হত্যা, গৌ হত্যা মহাপাপ, আৰু মিত্ৰৰ লগত থাকি মিত্ৰৰ দুহ আচৰে বুলি কৈছে কীৰ্তন ঘোষাত অজামিল উপাখ্যানত। যিসকলে মিত্ৰৰ দুহ, মিত্ৰ ভাৱত থাকি শত্ৰুতা কৰে, তেওঁলোক মহাপাপী। আমি আজি সমাজখনত কি দেখিছোঁ, সেই মানুহখিনিয়ে ৰফিকুল হকক ব্যক্তিগতভাৱে মই চিনিও নাপাওঁ, জানিও নাপাওঁ, ভালো নাপাওঁ, বেয়া পাব লগাও নাই। কিন্তু কথা হ'ল, ৰফিকুল হকে কাক প্ৰতিনিধিত্ব কৰিছে, কোনখিনি মানুহক প্ৰতিনিধিত্ব কৰিছে, যিখিনি মানুহে আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰিছে, যিখিনি মানুহে আমাৰ যিটো মূল সিদ্ধান্ত, আজি আমি কেলিগোপাল নাট কৰিম ৰাসৰ নামত, যেনেকেই কৰোঁ, কেলিগোপাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লিখি থৈ গৈছে, ৰচনা কৰি থৈ গৈছে। আৰু সেই শংকৰ গুৰুজনাই কীৰ্তনত কৈছে গৌ হত্যা মহাপাপ, মিত্ৰৰ দুখ আচৰণ কৰাবিলাক কি মহাপাপী। তাৰপিছত আমি গৌ ভক্ষণকাৰী, গৌ হত্যাকাৰী, মিত্ৰৰ দুখ আচৰা, মানে আমাৰ মাজত থাকি আমাৰে ছোৱালী বোৱাৰীৰ সতীত্ব হনন কৰা, হিন্দুৰ নামত নাম লৈ পেলাই, মুছলমানে হিন্দুৰ নাম লৈ পেলাই হিন্দু ছোৱালী বোৱাৰীক নষ্ট কৰা, সেই তেওঁলোকক আনি আমাৰ ধৰ্মীয় অনুষ্ঠানত শংকৰ গুৰুজনাৰ চিন্তাৰ পৰিপন্থী লোকসকলক আনি আমি এই ধৰণে আগস্থান দিছোঁ। কিয় মই বুজি পোৱা নাই। অন্য কিবা স্থানত দিয়ক, ধৰ্মীয় অনুষ্ঠানত আমি ধৰ্মটো একান্ত ব্যক্তিগত বস্তু, যেনেকৈ আমাৰ সমাজখনৰ একান্ত ব্যক্তিগত বস্তু হ'ব লাগিছিল ধৰ্মটো। ধৰ্ম হিচাপে কৰাটো উচিত। ধৰ্মৰ নামত সমন্বয় হ'ব নোৱাৰে, সংস্কৃতিৰ নামত সমন্বয় হ'ব পাৰে, কিন্তু ধৰ্মৰ নামত সমন্বয়, আৰু ধৰ্ম মানে আমি আনক দিয়াটো, যিটো আমাৰ শাস্ত্ৰ ৰহিত কথা, শাস্ত্ৰই যিটো বাধা দিছে, কিন্তু তেনেকুৱা বস্তুবোৰ আমি মহাপাপ কৰিছোঁ। গতিকে ৰাস কমিটিখনক মই আহ্বান কৰিছোঁ, আপোনালোককো পাটাছাৰকুছি বজালীবাসী ৰাইজক আমি আহ্বান কৰিছোঁ, আপোনালোকৰ মাধ্যমেৰে কথাবোৰ অনুভৱ কৰক, ধৰ্মীয় বিষয়বস্তুবোৰ ধৰ্মীয় হিচাপেই থাকিবলৈ দিয়ক, ধৰ্মীয় বিষয়বস্তুটো ধৰ্মীয় হিচাপেই থাকিবলৈ দিয়ক। কাৰণ সদাচাৰৰ কথা আছে, শংকৰ গুৰুজনাই সদাচাৰৰ কথা কৈছে। সেই সদাচাৰ এই হক হুছেইনৰ মাজত আছেনে? সদাচাৰ হক হুছেইনৰ মাজত আপোনালোকে দেখিছেনে? যদি তেওঁলোকৰ ভিতৰত সদাচাৰ থাকিলেহেঁতেন, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাছিল। কিন্তু যি শংকৰ গুৰুজনাই গৌ হত্যা মহাপাপ বুলি কৈছে, তেওঁলোকে গৌ ভক্ষণ কৰিছে, তাত সদাচাৰ ক'ত আছে? যি শংকৰ গুৰুজনাই কি বুলি কৈছে সকলো, এতিয়া আপোনালোকে হয়তো মোক প্ৰশ্ন কৰিব, গুৰুজনাইতো চান্দ খাইকো লৈছিলে লগত, চান্দ খাই শংকৰ গুৰুজনাৰ ওচৰত শৰণ লৈ জয়গুৰু শংকৰ বুলি কৈছে, কৃষ্ণ বুলি কৈছে, সংস্কাৰিত সদাচাৰী হৈ পেলাই আহিছে। এই ৰফিকুল হকেই হওক,
আজমলেই হওক তেওঁলোকে সদাচাৰী হৈ সংস্কাৰী হৈ নিজৰ চিন্তা দৰ্শন এৰি থৈ আহিছে নেকি? যদি আহিছে তেতিয়াহ'লে আমি গ্ৰহণ কৰিম। ৰফিকুল হকেই নহয়, তেনেকুৱা হক হুছেইন যিসকলে সংস্কাৰী হৈ সদাচাৰী হৈ আহিব খোজে, আমাৰ লগত জড়িত হ'ব খোজে, আহক শুদ্ধ সত্য শুদ্ধভাৱে আহি আমাৰ চিন্তা সনাতন হিন্দু ধৰ্ম গ্ৰহণ কৰক, শংকৰ গুৰুজনাৰ চৰণত শৰণ লওক, দামোদৰ হৰিদেৱ ভট্টদেৱ আমাৰ গুৰুসকলৰ চিন্তা দৰ্শনেৰে আগবাঢ়ক, তেতিয়া আমাৰ ক'বলগীয়া নাই। কিন্তু আমি সকলোৱে কেতিয়া বুজিম যে ধৰ্মটো আমাৰ নিজা বস্তু, ধৰ্মটো লৈ আমি ল'ৰা ধেমালি কৰিব নালাগে। বিভিন্নজনে কৈছে কি টকা পইচাৰ কাৰণেই যদি হয়, যদি টকা পইচাৰ কাৰণেই যদি আমি নিজৰ স্বকীয় বৈশিষ্ট্যবোৰ নষ্ট কৰি পেলাব লাগে, তেতিয়াহ'লে অনুষ্ঠানেই কৰিব নালাগে। তেতিয়াহ'লে আমি সকলো মুছলমান হৈ যোৱাই ভাল দেখোন। যদি মুছলমানে বৰঙণি নিদিলে আমি কৰিবই নোৱাৰোঁ, বৰঙণিও লওক, আমাৰ তাতো ক'ব লগা নাই। তেওঁলোকৰো গণতান্ত্ৰিক দেশ এখনত প্ৰতিটো কামত তেওঁলোকে সহায় সহযোগ কৰাৰ অধিকাৰ আছে। কিন্তু এতিয়া যে কাৰ্যকৰী সভাপতি দায়িত্ব দিয়াৰ লগে লগে যিকোনো এটা ধৰ্মীয় অনুষ্ঠানত তেওঁক আনি মাজত বহাব লাগিব। ধৰ্মীয় অনুষ্ঠানটোত বিধৰ্মী ব্যক্তি এজন কৈছে নহয়, যিজনে শংকৰদেৱৰ সিদ্ধান্ত নস্যাৎ কৰিছে, তেওঁক আপোনালোকে কেনেকৈ বহাব? সনাতনৰ সিদ্ধান্ত নষ্ট কৰিছে, শংকৰদেৱৰ কথাটো এৰিছোৱেই, সনাতনৰ সিদ্ধান্ত নষ্ট কৰিছে যিজনে। আৰু যিসকলে আমাৰ সাংস্কৃতিকভাৱে, ভৌগোলিকভাৱে, আধ্যাত্মিকভাৱে, ৰাজনৈতিকভাৱে অসমীয়া জাতীয় জীৱনটো নষ্ট কৰিছে। নিতৌ পুৱা গধূলি দেখিছে লাভ জেহাদৰ নামত ছোৱালী বোৱাৰী কিদৰে নষ্ট কৰিছে। তেনেকুৱা লোকক লৈ যদি আপোনালোকে ধৰ্মীয় অনুষ্ঠান কৰিব পাৰে, তেতিয়াহ'লে মই ক'ৰবাত ক'ম আমি মানুহখিনি বৌদ্ধিক বিকলাংগতাত ভুগিছোঁ নেকি? পাটাচাৰকুছি এই বজালী জিলাখন আমি জানো শিক্ষা দিশৰ পৰা আমি যথেষ্ট শক্তিশালী বজালী। শিক্ষাৰ কথা আহিলেই আমাৰ এই বজালীৰ কথা মনত পৰে, পাঠশালাৰ কথা মনত পৰে, পাটাচাৰকুছিৰ কথা মনত পৰে। গতিকে তেনেকুৱা এই ঠাইখিনিত শিক্ষাই আমাক কি শিকায়? শিক্ষাই আমাক শেষ হৈ যাবলৈ নিশিকায়, শিক্ষাই আমাক নষ্ট হ'বলৈ নিশিকায়, শিক্ষাই আমাক উপলব্ধি কৰিবলৈ শিকায়। উপলব্ধি মানে এইটো নহয় যে ছেকুলাৰিজিমৰ নামত, ধৰ্ম নিৰপেক্ষতাৰ নামত, লিবাৰেজিমৰ নামত আমি নিজক নাঙঠ কৰি পেলাম। আমি নিজৰ পাকঘৰত নিজৰ খোৱা বাচনখন কাৰোবাক খাবলৈ দিওঁ নেকি? নিজৰ সন্তানৰ বাহিৰে বেলেগকতো নিদিওঁ। তেতিয়াহ'লে মোৰ নিজৰ ধৰ্মটোক আমি কিয় নষ্ট কৰিব খুজিছোঁ? মোৰ খোৱা বাচনখনত বেলেগে খালে যদি মই খাব নোৱাৰোঁ, তে মোৰ ধৰ্মটোকো বেলেগৰ মানুহৰ আমি কেনেকৈ সেই বিষয়টো কৰিব পাৰোঁ, সেইটো আপোনালোকৰ মাজলৈ ৰাখিছোঁ। পাটাচাৰকুছিবাসী যথেষ্ট শক্তিশালী, যথেষ্ট বৌদ্ধিকভাৱে শক্তিশালী। আমি তেওঁলোকৰ বৌদ্ধিকভাৱে যিখিনি কথা হৈছে বা মানসিকভাৱে যিখিনি কথা হৈছে পুনৰ বিবেচনা কৰিবলৈ আমি আহ্বান কৰিছোঁ। কিবা আছে যদি সোধক। আমি লৈ পেলাই যথেষ্ট চৰ্চা চলি আছে। মহম্মদ স্বামীক আমি কি কৈছোঁ? মই আপোনালোকক কৈছোঁ, চাব, কালি এটা সন্ধিয়া আমি এটা ভিডিঅ' কৰিছোঁ, ভিডিঅ'টোত কৈছোঁ যে APJ আব্দুল কালামক আমি পোৱা হ'লে ভৰিত ধৰি সেৱা কৰিলোঁহেঁতেন। এতিয়া সেই বুলি যদি আপুনি কয় APJ আব্দুল কালামক যদি সত্যৰঞ্জন বৰাই ভৰিত ধৰি সেৱা কৰিব পাৰে, তেতিয়াহ'লে বদৰুদ্দিন আজমলক শ্ৰীমন্ত শংকৰদেৱ সংঘই ভৰিত ধৰি সেৱা কৰিলে তাতনো কি বেয়া দেখিলে? তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘক বা আপোনালোকৰ মাধ্যমেৰে মই সকলোকে এই প্ৰশ্নটো কৰিম, APJ আব্দুল কালাম মুছলমান, বদৰুদ্দিন আজমলো মুছলমান, কিন্তু মই কৈছোঁ APJ আব্দুল কালামক ভৰিত ধৰি সেৱা কৰিব পাৰি, কিন্তু বদৰুদ্দিন আজমলক পাৰিলে চুচৰাই পেলাই ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰি। কাৰণটো কি? কাৰণটো আচৰণ। কাৰণটো কি? কাৰণটো হ'ল কুসংস্কাৰ। কাৰণটো কি? কোনে কাক নষ্ট কৰিছে? বদৰুদ্দিন আজমলৰ নিচিনা সেই মানুহখিনিয়ে আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰিছে। আমাক নিজৰ ভৰি ধুৱাই পানী খুৱাব বুলি কৈছে, কিন্তু APJ আব্দুল কালামে কি কৈছে? দুটা সমান্তৰাল, কেতিয়াও লগ নলগা দুটা বিষয়, ৰেল লাইনৰ দুডাল হেৰিয়াৰ নিচিনা, দুটা ৰেল লাইনৰ নিচিনা। এফালে বদৰুদ্দিন আজমল, যাক আমি আসুৰিক প্ৰবৃত্তিৰ চিন্তাধাৰাৰ বাহক বুলি কৈছোঁ, তেওঁলোকৰ বিৰুদ্ধে আমি আছোঁ, আৰু আনফালে সেই একেই মুছলমানৰ APJ আব্দুল কালামক আমি ভৰিত ধৰি সেৱা কৰাৰ কথা কৈছোঁ। আমি সেইসকল মুছলমানক গ্ৰহণ কৰিব খুজিছোঁ যিসকল ভাৰতীয়, যিসকল সনাতনত বিশ্বাসী, যিসকলে দেশৰ কাৰণে, সমাজৰ কাৰণে, সভ্যতাৰ কাৰণে, সংস্কৃতিৰ কাৰণে সমৰ্পিত। যেনেকৈ মহম্মদ স্বামীও সমৰ্পিত, তেওঁ নিজৰ দেশৰ কাৰণে কৰিছে যি কৰিছে। কিন্তু কাইলৈ যদি মহম্মদ স্বামীয়েও দেশদ্ৰোহী কাম কৰে, সমাজদ্ৰোহী কাম কৰে, তেতিয়াহ'লে মহম্মদ স্বামীক আমি এই বদৰুদ্দিন আজমলৰ নিচিনাকৈ আমিও বহিষ্কাৰ কৰিবলৈ বাধ্য হ'ম। কিন্তু আমি তেনেকুৱা দেখা নাই। গতিকে আমি মুছলমান বুলি কোৱা নাই, আমি আততায়ী বুলি কৈছোঁ, আমি অধৰ্মী বুলি কৈছোঁ, আমি বিধৰ্মী বুলি কৈছোঁ। আমাৰ মাজতো যিসকল আছে তেওঁলোকৰ পক্ষতো আমি মাত মাতিবলৈ যোৱা নাই। এইটো বুজাটো দৰকাৰ যে আমি যিসকল আততায়ী তেওঁলোকৰ বিপক্ষত আছোঁ, আৰু যিসকল দেশৰ কাৰণে, দহৰ কাৰণে, সমাজৰ কাৰণে, হিতৰ কাৰণে কাম কৰিছে আমি তেওঁলোকক আঁকোৱালি লৈছোঁ। APJ আব্দুল কালাম আদৰণীয়, মহম্মদ স্বামী আদৰণীয়, তেনেকৈ উস্তাদ জাকিৰ হুছেইন, বিছমিল্লাহ খানো আমাৰ কাৰণে আদৰণীয়। কিন্তু সেই বুলি আমি কি নাম দাৰিয়ালা বদৰুদ্দিন আজমল আমাৰ কাৰণে আদৰণীয় হ'ব নোৱাৰে। এওঁ বৰ্জনীয়, তেওঁক
সমৰ্থনকাৰী বা তেওঁৰ পক্ষত তেওঁৰ চিন্তাধাৰাত থকা আসুৰিক প্ৰবৃত্তিৰ সকলোবোৰেই আমাৰ কাৰণে বৰ্জনীয়। আমি সেই কথাটোহে কৈছোঁ, কাৰণ তেনেকুৱা মানুহৰ উচতনিতেই মুছলমান ল'ৰাই কি হিন্দুৰ নাম লৈ পেলাই আমাৰ ছোৱালী বোৱাৰীক সতীত্ব হনন কৰিছে। তেওঁলোকৰ উচতনিতেই আমাৰ কি কৈছে গো হত্যা পদ্ধতিগতভাৱে হৈছে, যিটো অসমীয়া জাতীয় জীৱনৰ আমাৰ কৈছোঁ গো সংৰক্ষণটো। তেনেকুৱা বহু কথা আছে, সেই কথাবোৰ আপোনালোকে বুজক। সেইকাৰণে মহম্মদ ছামী যিজনে দেশৰ কাৰণে কাম কৰিছে, দহৰ কাৰণে কাম কৰিছে, সমাজৰ কাৰণে কাম কৰিছে, তেওঁ আমাৰ কাৰণে বন্দনীয়। ইয়াত আৰু এটা প্ৰশ্ন আপোনালোকে নকৰিলেও মোৰ মনলৈ আহিছে যে আজমলেওতো বহুত কিবা কিবি কাম কৰি আছে, তেতিয়াহ'লে বদৰুদ্দিন আজমলে জানো দহৰ কাৰণে কাম কৰা নাই? বদৰুদ্দিন আজমলে দেখাক দেখি কুকুৰে একাদশী পালন কৰাৰ নিচিনা কাম কৰিছে, দেখুৱাই আমাক ঠিকেই কৰি আছে, কিন্তু আনফালেদি আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰি মুছলমান ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে বাংলাদেশক অসমৰ লগত সংমিশ্ৰণ কৰোৱাৰ কাৰণে যিটো ছাদুল্লাৰ যিটো চৰিত্ৰ আছিলে, যিবোৰ কথা বতৰা আছিলে, আপুনি সেই গোটেই কথা বতৰাবোৰ চাব। তেওঁ যদি প্ৰকৃতাৰ্থত সত্য শুদ্ধভাৱে সমাজৰ কাম কৰিলেহেঁতেন, তেতিয়াহ'লে অন্ততঃ অসমীয়া মানুহক, ভাৰতীয় মানুহক মুছলমানৰ ভৰি ধুৱাই পানী খাব লাগিব বুলি নক'লেহেঁতেন। এই কথাটোৱেই অসাংবিধানিক কথা, অযুক্তিকৰ কথা, অমানৱীয় কথা, আৰু এইবোৰ কথা অসুৰে কয়, এইবোৰ কথা মানুহে নকয়। সেইকাৰণে এই ধৰণৰ অসুৰবোৰক আমি বহিষ্কাৰ কৰিব লাগে, আৰু মহম্মদ ছামী, APJ আব্দুল কালামৰ নিচিনা সেই মানুহবোৰক আমি মানুহ হিচাপে, দেৱতা হিচাপে গ্ৰহণ কৰিব লাগে। মছজিদ আৰু ইছলাম ধৰ্মৰ প্ৰতি আপোনাৰ সন্মান আছেনে? মছজিদ আৰু ইছলাম ধৰ্ম দুটা বস্তুৱে সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানা। মই ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰত কৈছোঁ, সেই কথাবোৰ আপোনালোকে চাৰিওফালে চালেই দেখিলেই বুজি পাব। ইৰাণ, ইৰাক, চিৰিয়া, লিবিয়া চবতে। এতিয়া মোৰ আটাইতকৈ ডাঙৰ কথাটো কি হৈছে, মই আপোনালোকক এটা বস্তু দেখুৱাওঁ। মই এইকাৰণে সুধিছোঁ, যোগী আদিত্যনাথে আজি কৈছে তেনেকৈ ইছলাম ধৰ্মক সন্মান কৰে, ইছলাম মহিলাক সন্মান কৰে, হিন্দুৰ মন্ত্ৰীবঞ্চিতক যিমান সন্মান কৰে, একে হিন্দুত্বপন্থী আজি দেখি সন্মান জনাই স্বামীৰ নামত ষ্টেডিয়াম নিৰ্মাণৰ কথা মই কৈছোঁ যে স্বামীৰ নামত ষ্টেডিয়াম নিৰ্মাণ কৰাটো উচিত, স্বামীৰ নামত আমিও ইয়াত বিভিন্ন ধৰণে কাম কৰাটো উচিত। মই কি ক'লোঁ, APJ আব্দুল কালামক যদি আমি হৃদয়ত ৰাখিব পাৰোঁ, APJ আব্দুল কালামৰ প্ৰত্যেকখন কিতাপ মই পঢ়িছোঁ। APJ আব্দুল কালাম আমাৰ হৃদয়ৰ, উস্তাদ জাকিৰ হুছেইন, বিছমিল্লা খান আমাৰ সেই ধৰণে গ্ৰহণীয়। কিন্তু ক'লোঁ নহয়, বদৰুদ্দিন আজমলটো গ্ৰহণীয় হ'ব নোৱাৰে। এতিয়া বদৰুদ্দিন আজমলৰ নামততো আৰু সেই ধৰণৰ মানুহবোৰৰ নামতো যোগী আদিত্যনাথ ডাঙৰীয়াই কিবা ষ্টেডিয়াম পাতিম বুলি কোৱা নাই। APJ আব্দুল কালাম বা মহম্মদ ছামী ডিজাৰ্ভ কৰে। যিহেতু ধৰ্মক্ষেত্ৰত যদি ধৰ্ম চৰ্চা হয়, সেই মছজিদ মাদ্ৰাছাৰ পৰা যদি ছামী বা APJ আব্দুল কালামৰ নিচিনা ব্যক্তিৰ জন্ম হ'ব পাৰে, তেতিয়াহ'লে তেনেকুৱা মছজিদ মাদ্ৰাছা ইছলামক আমিও গ্ৰহণ কৰিম, আমিও চিন্তা কৰিম, আমিও সন্মান কৰিম। কিন্তু তাৰ পৰা যদি এইটো লাডেনৰ নিচিনা, কোনোবা আপোনাৰ কাছবৰ নিচিনা, এই বদৰুদ্দিনৰ নিচিনা যদি চুৰ ডকাইত সন্ত্ৰাসবাদী জন্ম হয়, তেতিয়া সেই মছজিদ মাদ্ৰাছা ইছলামক আমি কেনেকৈ গ্ৰহণ কৰিম? গতিকে ডাঙৰ কথা হৈছে, মোলৈ এই নাম্বাৰটো চাব, কালি এজনে মোলৈ মেছেজ কৰিছে হাউ আৰ ইউ ব্ৰাদাৰ বুলি। মই এইকাৰণে দেখুৱাইছোঁ, কাৰণ তেওঁ ইয়াত কি আছে, তেওঁ অসমৰ ল'ৰা, নাম্বাৰটো চাওক অসমৰ, কিবা মই তাক নামটো সুধিলোঁ, নামটো তাৰ মহিবুল মণ্ডল, তাতে দেখিব। কিন্তু মই এইকাৰণে দেখুৱাইছোঁ কথাটোত যে তেওঁৰ হোৱাটছআপৰ যিখন ডিছপ্লে পিকচাৰ DP বুলি কয়, তাত কি লিখা আছে, I support Palestine. I support Palestine। কিয়? অসমৰ মুছলমান এটাক I support Palestine বুলি হোৱাটছআপত DP ৰখাৰ প্ৰয়োজন কি? এইবোৰ অসুৰ, এই চিন্তাটোৰ বিৰোধ কৰিছোঁ। আৰু এইবোৰ যদি মছজিদ মাদ্ৰাছা ইছলামৰ প্ৰডাক্ট হয়, তেতিয়াহ'লে আপোনালোকে ভাবে নেকি সিহঁতক আমি সন্মান কৰা উচিত? এইবোৰ প্ৰমাণ, এইবোৰ সেইকাৰণে আমি ৰাখি থৈ দিছোঁ। ৰাসৰ ক্ষেত্ৰত যদি আহোঁ, তাৰ উদ্যোক্তা হিচাপে বিজেপিৰ বহুকেইজন জ্যেষ্ঠ কৰ্মকৰ্তা জড়িত, মন্ত্ৰী উপদেষ্টা হৈ আছে, কেন্দ্ৰৰ কিবা ক'ব নেকি? চাওক, বিজেপিয়ে কথাবোৰ অনুভৱ কৰাটো উচিত বুলি মই ভাবিছোঁ, যে তেওঁলোকৰ যিটো গতি, যিটো নীতি, যি আদৰ্শ আছিলে, যে সৰ্বধৰ্ম সমভাৱ, অৱশ্যে ভাৰতীয় জনতা পাৰ্টীৰ এক নিষ্ঠাৰ ভিতৰত যদিও পৰে, কিন্তু তেওঁ লগে লগেই কয় যে ভাৰত প্ৰথম আৰু প্ৰধান। গতিকে ভাৰত প্ৰথম আৰু প্ৰধান হ'বলৈ হ'লে ভাৰতত সকলো ধৰ্মই থাকিব, কিন্তু সনাতন সকলোতে মূল, সকলোতে আদি। গতিকে আদিত যেতিয়া ঘূণ লাগে, তেতিয়াহ'লে ঘৰৰ যি মুৰব্বীৰ দায়িত্বত, অভিভাৱকৰ দায়িত্বত থাকে, তেওঁলোকে সেই ঘূণ চাফা কৰাৰ দায়িত্বটোও ল'ব লাগে। যেতিয়া ঘূণ লগা মানুহখিনিক যদি বা ঘূণবোৰক যদি চাফা নকৰি সেইবোৰক যদি এনকাৰেজ কৰা হয়, তেতিয়াহ'লে কিন্তু আদিবোৰ নষ্ট হয়। গতিকে মই ভাৰতীয় জনতা পাৰ্টীৰ আৰু ইয়াৰ বিধায়কেই হওক, মন্ত্ৰী হওক, সকলোকে, যিসকলে পলিচি মেকিঙৰ সিদ্ধান্তত আছে, তেওঁলোকলৈ আহ্বান কৰিম, ঘূণ লগা বস্তুটো চাফা কৰিব লাগে, ঘূণটোক এনকাৰেজ কৰিব নালাগে, নহ'লে বুনিয়াদ নষ্ট হ'ব, সমাজ নষ্ট হ'ব, আদি কথাবোৰ নষ্ট হ'ব। তেওঁলোকে অনুভৱ কৰক, তেওঁলোকে উপলব্ধি কৰক, আৰু যদি নিজৰ ব্যক্তিগত স্বাৰ্থত, নিজৰ পেট পালেং পৰিয়ালৰ কাৰণে কৰিছে, তেতিয়াহ'লে তেওঁলোকে সমাজৰ কথা ক'বলৈ বন্ধ কৰক।